সালামু আলাইকুম রহমতুল্লাহ বারকাতুহ। আলহামদুলিল্লাহ। আজি আমি পঞ্চম শ্ৰেণীৰ নতুন বিজ্ঞানৰ তৃতীয় পাঠত থকা গছৰ বিভিন্ন অংশৰ বিষয়ে আলোচনা কৰিম। কেইটামান প্ৰশ্ন। প্ৰথমটো প্ৰশ্ন, ভ্ৰূণৰ অংশ দুটা কি? বীজৰ অংকুৰণত কোনটো অংশ কোনফালে বাঢ়ে? উত্তৰ, ভ্ৰূণৰ অংশ দুটা হ'ল ভ্ৰূণমূল আৰু জন্মকাণ্ড। বীজৰ অংকুৰণত ভ্ৰূণমূলটো সদায় মাটিৰ তলৰ পিনে বাঢ়ে আৰু জন্মকাণ্ডটো পোহৰৰ পিনে বাঢ়ে। দ্বিতীয়টো প্ৰশ্ন, শিপাৰ কাম কি? শিপাই গছজোপাক মাটিত খামুচি ধৰাৰ উপৰিও মাটিৰ পৰা পানী আৰু খনিজ লৱণ শুহি লয় আৰু কাণ্ডৰ জৰিয়তে গছৰ বিভিন্ন অংশলৈ পঠাই দিয়ে। তৃতীয়টো প্ৰশ্ন, কি গছ শিপাত খাদ্যবস্তু জমা কৰি ৰাখে? উত্তৰ, আমি পাচলি হিচাপে খোৱা গাজৰ, মূলা, ছালগুম আদিত খাদ্যবস্তু জমা হৈ থাকে। প্ৰকৃততে উক্ত পাচলিবোৰ গছৰ শিপাহে। চতুৰ্থ প্ৰশ্ন, হালুক সংশ্লেষণ বুলিলে কি বুজা? পাতত ক্ল'ৰফিল নামৰ এবিধ ৰাসায়নিক পদাৰ্থ থাকে। ক্ল'ৰফিলে সূৰ্যৰ ৰশ্মি শুহি লয়। সূৰ্যৰ ৰশ্মিত থকা শক্তিৰ সহায়ত পাতে খাদ্য তৈয়াৰ কৰে। এই প্ৰক্ৰিয়াটোক হালুক সংশ্লেষণ বুলি কোৱা হয়। পঞ্চম প্ৰশ্ন, পৰাগযোগ কেনেকৈ হয়? উত্তৰ, পোক পৰুৱা ফুলত পৰোঁতে সিহঁতৰ গাত বা ঠেঙত ফুলৰ পৰাগৰেণু লাগি ধৰে। পোক পৰুৱা এটা ফুলৰ পৰা আন এটা ফুলত পৰোঁতে ফুলৰ পৰাগৰেণু আন ফুলৰ গৰ্ভমুণ্ডত পৰে। ইয়াকে পৰাগযোগ বুলি কোৱা হয়। ষষ্ঠ প্ৰশ্ন, পৰাগযোগ নঘটিলে কি হ'লহেঁতেন? পৰাগযোগ নহ'লে ফল আৰু বীজ নহ'লহেঁতেন বা উদ্ভিদৰ বংশ বৃদ্ধিত ব্যাঘাত জন্মিলেহেঁতেন। তো পৰাগযোগ বহুত দৰকাৰ হয়, বহুত দৰকাৰী। 7 নম্বৰ প্ৰশ্ন, প্ৰচ্ছেদন বুলিলে কি বুজা? উত্তৰ, শিপাই শুহি লোৱা পানী গছে ব্যৱহাৰ কৰাৰ পাছত কিছু পানী পত্ৰৰন্ধ্ৰৰ মাজেৰে বাষ্প আকাৰত ওলাই যায়। ইয়াকে প্ৰচ্ছেদন বোলে। প্লিজ নূৰ এডুকেশ্যন চেণ্টাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, লগতে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰক। ধন্যবাদ।